Hello everyone, welcome to my YouTube channel Lisha Bora. আজি মাঘৰ বিহু হয়। এতিয়া 5টা বাজিছে, গা পা ধুই আজৰি হৈ আহিলো। এতিয়া জুই পুৰাব যাম। তাৰ পাছত মেজি ঘৰ চাবলৈ যাম। ইমান কুঁৱলী। আমি এতিয়া মেজি ঘৰ চাবলৈ গৈ আছো। এতিয়া মুৱা আলু খাম। এইটো জেঠাহঁতৰ ঘৰত বিহু খাবলৈ আহিছো। দৈ দাঙি দাঙি ডেলিভাৰী দিবলৈ যাব লগা হৈছে। দৈ দি কেনেকুৱা লাগিলে তোমালোকক ডেলিভাৰী দি? আনি পেলাই বেছি ভাল লাগিলে। এয়া আমাৰ চুপা ভাইজাৰ লগত আহিছে। তিনিওটাই বিহু গিফ্ট এটা পাইছো, আপোনালোকক দেখাম এতিয়া। এইটো হৈছে আমাৰ গিফ্টটো। এটা গডৰেজ। এতিয়া আজি বিহু খাবলৈ আহিছো মামাহঁতৰ ঘৰলৈ। It's just too hard to move when you're standing right there. It's just too hard to walk away and leave your life. সকলে আহিছো ফুৰিবলৈ। হাই, মই এই ভনীয়ে আৰু এও বাইক। পাৰ্কখন আপোনালোকক দেখাম এতিয়া। ফুলনি আৰু বাইক হৈছে ফুলনি আৰু এইখন বাগিচা। ফুলনি মানে বাগিচা। আমি খেলিম। ইহঁতে খেলিব এতিয়া, দেখাম। ফুৰিবলৈ আহিছো। পাৰ্কৰ পৰা আহি পেলাই এতিয়া মই ফ্ৰেছ হৈ ল'লো আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিব লগা সকলো নতুন ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। বাই বাই।